हेलो बंधु बान्धवीসকল কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল পুনৰ এটা মিনি ব্লগলৈ স্বাগতম জনাইছো আৰু আজি মই দেখাম আপোনালোকক আমাৰ সৰু সৰু এখন খেতি আছে তো মই এতিয়া খেতিখন দেখাম আপোনালোকে আমাৰ ভিডিওটো কন্টিনিউ কৰি থাকক খেতি চাওঁতে চাওঁতে আমাৰ ওচৰৰে এজনে আমাক বগৰী দিলে বন বগৰী হয় তো আমি দুজনে খাই আছো এয়া চাওক ৰঙালাও এইটো হল ৰঙালাওৰ খেতি আমাৰ এইবিলাক ৰঙালাও এইখন আমাৰ সৰু সুৰা খেতি আৰু সেইফালে আছে দেখাই আছো আৰু ইয়াত সকলোতে জ্বালা আছিল আৰু এতিয়া ধইনা ৰুই দিছে কাৰণ এইফালে ধইনা ৰুইছিল তো বহুত গাজিছে আৰু সেইবিলাক বিক্ৰী কৰিছে তো মাজতে অকমান খাবৰ কাৰণে আমাৰ কাৰণে ৰাখি থৈ দিছে আৰু এইফালে চাৰিওফালে এইফালে আৰু এইফালে সব ধনিয়া ৰুইছে ধনিয়াৰ গুটি ছিটাইছে আৰু এইবিলাকত জ্বালা গছ মৰি গৈছে এইবিলাক জ্বালা লাগি আছে এতিয়া সৰু সৰু লাগিছে বেছি নাই আৰু কেইদিনমান আগত নতুন নতুন যেতিয়া ৰুইছিল তেতিয়া তাৰ কেইদিনৰ পিছতে বহুত ডাঙৰ ডাঙৰ জ্বালা ৰুইছিল আৰু সেইবিলাকৰ জ্বালা বেছি আছিল চাওক আপোনালোকে জ্বালা খায় নে নাখায় মই কিন্তু বহুত জ্বালা খাওঁ এয়া চাওক আৰু এয়া হ'ল বিলাহী গছ আৰু আজি পকা পকা বিলাহীবিলাক আমি উঠাই লৈছোঁ আৰু এই কাঁচা কাঁচা বিলাহীবিলাক আছে ইয়াত এইফালে চাওক কিমান বিলাহী লাগিছে চাওক এইবিলাক চাওক কিমান বিলাহী লাগিছে আৰু মই বিলাহী খাই বহুত ভাল পাওঁ আৰু আমি ইয়াৰ পৰা বিলাহী নি কেনে খাওঁ গাছৰ বিলাহী কোনটো পকাবিলাক আমি লৈ লৈছোঁ আৰু এইবিলাক বেঙেনা গছ ইমান সৰু ৰঙালাও এয়া দেখিছেনে আৰু এইফালে জ্বালা গছ এইবিলাক আমাৰ জ্বালা গছ হয় তাক কিমান লাগিছে এইবিলাক জ্বালা গছৰ কলা কলা যিবিলাক জ্বালা আছে এইবিলাকৰ জ্বালা বেছি হয় এইবিলাক বহুত জ্বালা লাগিছিল বহুত তুলি কেনে বেছিও পেলাইছে এইবিলাক আৰু এইখিনি দেখিছে এইখিনি হ'ল তামোল গছ এতিয়া এনেকৈ ৰুই থৈ দিছে পিছত লাইন লাইন কৰি ৰুব দেখিছেনে কিমান আছে 300 আৰু এইবাৰ মই আপোনালোকক দেখাম অৰি গছ আৰু মই এতিয়া আপোনালোকক দেখাম অৰি গছ এইবিলাক হ'ল অৰি গছ এয়া চাওক গাছত লাগি আছে অৰি দেখিছেনে চাওক কিমান লাগিছে একে থপা একমাহ লাগিছে এয়া চাওক এইবিলাক হ'ল বগা অৰি গছ এইবিলাক চাওক সৰু সৰু বগা অৰি আপোনালোকে এবাৰ কি কয় কিন্তু মই বগা অৰিয়ে কওঁ আৰু এইফালে চাওক অমিতা গছ চাওক কিমান অমিতা লাগিছে গাছত দেখিছে বহুত অমিতা লাগিছে আমি অৰি গছৰ ভিতৰত আহিছোঁ চাওক কিমান অৰি লাগি আছে এয়া দেখিছেনে এইফালে আছে এইফালে মই দেখাম আপোনালোকক যে গৰুই যে ঘাঁহ খায় আপোনালোকে বজাৰৰ পৰা কিনি আনে আমাৰ ইয়াত ঘৰতে ৰুইছে তো আপোনালোকে আমাৰ ভিডিঅ'টো চাই থাকক দেখুৱাব যাই আছোঁ আৰু এয়া উৰি গছৰ তলে তলে আমি মানে মই আৰু আমাৰ এইজন পুচকা ইয়াতো বেঙেনা গছ আছে চাওক উৰিবিলাক কি ধুনীয়া কৰি লাগি আছে এইবিলাক বেঙেনা গছ আৰু এইটো হ'ল পানীলাও ৰাগ ভিতৰত চাগে পানীলাও লাগিছে কিন্তু এয়া বাহিৰৰ পৰা দেখা নাপায় চাওক এয়া পানীলাওৰ সৰু আচ্ছা এইটো সৰু পানীলাও এইটো আৰু এইবিলাক হ'ল ঘাঁহ মই আপোনালোকক কৈছিলোঁ না গৰু যি ঘাঁহ খাই আপোনালোকে কিনি আনে বজাৰৰ পৰা ইয়াত আমাৰ তাতে ৰুইছে এইবিলাক চাওক কি ধুনীয়া লাগিছে গ্ৰীণ গ্ৰীণ এতিয়া সৰু হৈ আছে আৰু বহুত ওখ ওখ হ'ব ইমানমান ওখ ওখ হ'ব এয়া চাওক এয়া এতিয়া সৰু সৰু হৈ আছে এয়া বহুত ডাঙৰ ডাঙৰ হ'ব ওচৰতে আছে এপাত বগৰী গছ ইমান মিঠা চাওক কিমান ডাঙৰ ডাঙৰ লাগিছে বগৰী নে কি বগৰী নাজানো কিন্তু ডাঙৰ ডাঙৰ হয় এতিয়া সৰু আছে আৰু বহুত মিঠা হয় আমি এতিয়া ঘাঁহৰ মাজে মাজে
এতিয়া অকণমান বৰষুণো পৰি আছে আৰু আমাৰ ওচৰতে এপাত গোলাপ ফুল আছে তো আপোনালোক দেখাই আছোঁ এয়া চাওক কি ধুনীয়া গোলাপ ফুল এয়া গোলাপৰ গাছ ভিডিঅ' বনাওঁতে বৰষুণ আহি গৈছে এতিয়া আমি ঘৰত ফালে দৌৰ মাৰোঁ 5 minutes later. এয়া চাওক বতৰটো বেয়া বৰষুণ আহি গ'লে বৰষুণ আহিছে কাৰণে মই আপোনালোকক ভালকৈ কি দেখুৱাব নোৱাৰিলোঁ আপোনালোকেতো বৰষুণৰ মাত শুনিছেই চাগে তো মোৰ ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব লগ পাম নেক্সট ভিডিঅ'ত বাই বাই